বন্ধুসকল, 8 বছৰীয়া ল'ৰাটোৱে এদিন স্কুলত খেলি থাকোঁতে দেখিলে যে চৰাই এটাই পোক পতংগ খাই আছে। তাৰ মন মগজুত লগে লগে সোমাই গ'ল পোক পতংগ খোৱাৰ বাবেই চৰায়ে উৰিব পাৰে। পাছদিনাখন কেইটামান পোক পতংগ ধৰি নি লগৰ এজনক জোৰ জবস্তি কৰি খুৱাই দিলে আৰু উৰিব পাৰে নে নোৱাৰে চালে। কিন্তু লগৰজনৰ বেমাৰ হৈ গ'ল। এই কথা স্কুলৰ শিক্ষকে গম পাই লগে লগে স্কুলৰ পৰা বাহিৰ কৰি দি মাকলৈ এখন চিঠি লিখিছিল। মাকে চিঠিখন পঢ়াৰ পাছত শুকাই কান্দি উঠিল আৰু সি সুধিলে, মা, ছাৰে কি লিখিছে চিঠিখনত? তেতিয়া মাকে অলপ চিন্তা কৰি ক'লে, বেটা, তুমি কালিৰ পৰা স্কুল যাব নালাগে, কিয়নো তুমি ইমানেই চোকা যে তোমাক পঢ়াবলৈ শিক্ষকৰ ইমান জ্ঞান হোৱা নাইগৈ। সেইখিনি কথাই লিখিছে এইখন চিঠিত। তুমি কালিৰ পৰা ঘৰতে পঢ়িবা। এইবুলি কৈ পাছদিনাখনেই মাকে ৰসায়ন বিজ্ঞানৰ এখন কিতাপ হাতত তুলি দিছিল। স্কুলত সি শিক্ষকক ইমানেই প্ৰশ্ন সুধি বিমূৰত পেলাইছিল যে পাছত শিক্ষকে তাৰ মানসিক ৰোগ আছে বুলি ভাবিবলৈ বাধ্য হ'ল। সেইবাবে শিক্ষকজনে তাক পগলা বুলি ভাবিছিল। সেই পগলা ল'ৰাটোৱেই বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী থমাছ আলভা এডিছন। বন্ধুসকল, ৰসায়ন বিজ্ঞানৰ কিতাপখন পোৱাৰ পাছত ঘৰতে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই দিলে। 12 বছৰ বয়সতেই ঘৰতে এটি ৰসায়ন বিজ্ঞানগাৰ গঢ়ি তুলিছিল আৰু বিভিন্ন সময়ত মাকক অতিষ্ঠ কৰি তুলিছিল। সেইবাবে মাকে খঙতে এদিন সকলোবোৰ বস্তু ভাঙি চুৰমাৰ কৰি পেলাইছিল। কিন্তু এডিছনে হাৰ মনা নাছিল। বন্ধুসকল, মাকে সা সৰঞ্জামবোৰ ভাঙি পেলোৱাৰ পাছত ৰেলত বাতৰি কাকত আৰু টিকট বিক্ৰী কৰিবলৈ লাগিছিল, কিয়নো তেতিয়া এডিছনক পইচাৰ খুব প্ৰয়োজন হৈছিল। কেইদিনমানৰ পাছত সেই ৰেলখনতেই এটা খালী ডবাত গৱেষণাগাৰ এটি সজাই লৈছিল। এদিনাখন পৰীক্ষা কৰি থাকোঁতে ৰাসায়নিক বিক্ৰিয়া হৈ ৰেলৰ ডবাটোত জুই লাগি গ'ল আৰু ৰেলৰ সুৰক্ষা কৰ্মী এজনে এটা কাণতলীয়া চৰ সোধালে আৰু ৰেলৰ পৰা গতিয়াই নমাই দিলে। তেতিয়াৰ পৰাই এখন কাণেদি কম শুনা পালে। কিন্তু কম শুনা পোৱাৰ কাৰণে এডিছনে ভালহে পালে, কাৰণ এতিয়া মানুহৰ নেতিবাচক চিন্তাধাৰা তেওঁৰ মগজুত বা তেওঁৰ কাণত নোসোমায়। কেৱল ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়ি গৈ এদিন থমাছ আলভা এডিছনে বৈজ্ঞানিক হৈ পৰিল আৰু এডিছন ইউনিভাৰ্চেল ষ্টক প্ৰিণ্টাৰ নামৰ এটা প্ৰিণ্টাৰ আৱিষ্কাৰ কৰি আমেৰিকাত খলকনিৰ সৃষ্টি কৰিছিল। সেই সময়ত সেই প্ৰিণ্টাৰটো আমেৰিকাত ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে এজন মানুহে সেই প্ৰিণ্টাৰটো 40,000 আমেৰিকান ডলাৰত কিনিবলৈ ৰাজি হ'ল, যিটো আজিৰ তাৰিখত মূল্য হ'ব প্ৰায় 7,50,000 আমেৰিকান ডলাৰ। ভাৰতীয় হিচাপত ইয়াৰ পৰিমাণ প্ৰায় 5 কোটি টকা। ইয়াৰ পাছৰ পৰা এডিছনে এটাৰ পাছত আনটো আৱিষ্কাৰ কৰিবলৈ ধৰিল আৰু এদিন ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰিছিল। এডিছনৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হ'ল বাল্বৰ আৱিষ্কাৰ। বন্ধুসকল, আজি মোৰ আৰু আপোনাৰ ঘৰত যিটো বাল্ব জ্বলি আছে, সেই বাল্বটো কোনে আৱিষ্কাৰ কৰিছিল তাক ভাবিবলৈ আমাৰ সময় নাই। কিন্তু সেই বাল্বটো আৱিষ্কাৰ কৰোঁতে এডিছনে প্ৰায় 10,000 বাৰ বিফল হৈছিল। এয়া সঁচাকৈ সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ আছিল। কিন্তু এডিছনে সদায় ইতিবাচক চিন্তা কৰিছিল, কেতিয়াও হাৰ মনাৰ কথা মনলৈ অনা নাছিল। বন্ধুসকল, কেৱল ইতিবাচক চিন্তা, একাগ্ৰতা, ধৈৰ্য, আত্মবিশ্বাসৰ ফলত হাজাৰ বাৰ বিফল হোৱাৰ পাছত থমাছ আলভা এডিছনে সফলতাৰ মুখ দেখিছিল। মাইক্ৰফোন, টেলিগ্ৰাম, বাল্ব ইত্যাদি আৱিষ্কাৰ কৰি নতুন যুগৰ সূচনা কৰিছিল। ইয়াৰ আঁৰত আছিল মাকৰ বিশেষ অৱদান। মাকে সদায় ইতিবাচক চিন্তা কৰিবৰ কাৰণে শিকাইছিল, সদায় অনুপ্ৰেৰণা দিছিল, সদায় পাৰিবা বুলি সাহস দিছিল। বন্ধুসকল, থমাছ আলভা এডিছন যেতিয়া সমগ্ৰ বিশ্বত জনাজাত হৈছিল, সমগ্ৰ বিশ্বত এগৰাকী মহান বৈজ্ঞানিক হিচাপে পৰিগণিত হৈছিল, তেতিয়া সেই পুৰণা ঘৰটোলৈ আহিছিল আৰু সেই তাতেই এটা পুৰণা বাকচত সেই চিঠিখন পাইছিল, যিখন চিঠি শিক্ষকে মাকলৈ লিখিছিল। আৰু সেই চিঠিখন পঢ়াৰ পিছত থমাছ আলভা এডিছনে চকুলো টুকিছিল, কিয়নো তাত লিখা আছিল, আপোনাৰ ল'ৰাটো এটা মস্ত পাগল, তাক আমাৰ স্কুলত পঢ়াব নোৱাৰোঁ, পাৰিলে মানসিক চিকিৎসা কৰি ল'ব। কিন্তু সেই কথা মাকে লুকুৱাই কি কৈছিল সেয়া আগতেই মই বৰ্ণনা কৰিছোঁ। বন্ধুসকল, থমাছ আলভা এডিছনে কৈছিল, পৃথিৱীত বহু বিফল মানুহে নাজানে যে তেওঁ সফলতাৰ কিমান ওচৰৰ পৰা ঘূৰি আহিল। মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ল হাৰ মনা বা নেতিবাচক চিন্তা। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল।
আশা কৰোঁ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব। মই যাতে এনেকুৱা ধৰণৰ মটিভেশ্যনেল ষ্টৰী, মটিভেশ্যনেল ভিডিঅ' আপোনালোকৰ আগত তুলি ধৰিব পাৰোঁ। ধন্যবাদ।